নমস্কাৰ, মই ৰঞ্জন। মোৰ মিনি ভ্লগছলৈ আপোনাক স্বাগতম জনাইছোঁ। এই আপোনালোকে দেখি আছে চামতা ষ্টেডিয়ামত এই ধৰণেই ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণ দি থকা হৈছে। ইয়াতে আপোনালোকৰ যদি ল'ৰা ছোৱালী আগ্ৰহী ইচ্ছুক তেনেহ'লে ইয়াত আহি পিনে নাম ভৰ্তি কৰিব আৰু এই ধৰণে শিকিব পাৰিব। মই আগতে খেলিছোঁ ফুটবল, প্ৰায় ইয়াতে মোৰ যিহেতু ঘৰৰ ওচৰতে ষ্টেডিয়ামখন হয়, এইখন এথলেটিক্স যাব আৰু এখন গেলাৰী কাম বাকী আছে, বাকী 3খন হৈছে সম্পূৰ্ণ প্ৰায়। ইয়াৰ বাহিৰেও আপোনালোকে জানে চামতাৰ বেজবাৰীত ইয়াৰে এটা পাৰ্ট হ'ব, তাতে য'ত থাকিব চুইমিং পুল, ইনডোৰ হ'ল, বাস্কেটবল কোৰ্ট, এই ধৰণে বিভিন্ন হেলিপেডো শুনিছোঁ থাকিব বুলি। আৰু ইয়াত আপোনাৰ বিবাহ ভৱন, যিটো ভিডিঅ' চাই আছে ইয়াতে বিবাহ ভৱন হ'ব, পৰ্দাপট থাকিব, তাৰপিছত আপোনাৰ বাগিচা থাকিব, বিভিন্ন ইয়াত থাকিব ফুটবলৰ লগতে যিটো দৌৰা খেল আদি কৰি বিভিন্ন খেল ইয়াত অনুষ্ঠিত কৰা হ'ব। এতিয়াতো অল ইণ্ডিয়া লেভেলৰ ইয়াত খেলা হয়, যিহেতু এই ষ্টেডিয়ামখন সৰ্বভাৰতীয় স্বীকৃতিপ্ৰাপ্ত নেশ্যনেল লেভেলৰ ষ্টেডিয়াম হয়। এইখন চাগে নামনি অসমৰ প্ৰথমখন হ'ব মই জনাত। ইয়াতে আপোনাৰ অতীজৰে পৰা বিভিন্ন খেলৰ ফুটবলৰ লগতে বিভিন্ন খেল অনুষ্ঠিত হৈছে। ইয়াৰ আমাৰ চামতা অঞ্চলত এই ক্ষেত্ৰত খুব এটা নাম আছে। জানেই ফুটবলৰ দিশত চামতা অঞ্চল খুবেই আগবঢ়া। বেলেগ দিশততো আছে বাৰু, কিন্তু এইটো দিশত অতীজৰে পৰা সাহিত্য সংস্কৃতি শিক্ষাৰ লগতে ক্ৰীড়াৰ দিশত খুবেই আগবঢ়া। কিন্তু আগৰ ধৰণে টীম নাই যদিও এতিয়া এই ধৰণে নতুন প্ৰজন্ম ওলাইছে। তেওঁলোকে যদি ভালদৰে শিকি পেলাই আগবাঢ়ি যায়, আমাৰ চামতাৰ লগতে নলবাৰী জিলা তথা অসম ভাৰতবৰ্ষৰ গোটেই বিশ্বতে পৰিগণিত হৈ পৰে, তাৰে আমি আশা কৰোঁ। কাৰণ আমাৰ এটা গৌৰৱ, যেনেকৈ আমাৰ এজন ভাল গায়ক হ'লে আমি ভাল গৌৰৱ কৰোঁ। জুবিন দা হওক, ভূপেন হাজৰিকাদেৱ হওক, বা ছবিৰ ক্ষেত্ৰতে হওক, ডেন্সৰ ক্ষেত্ৰতে হওক, প্ৰতিটো দিশত অসমৰ পৰা হওক, আমাৰ ভাৰতবৰ্ষৰ পৰাই হওক, যদি ভাল নাম কৰে, ভালদৰে আগবাঢ়ি যায়, নিশ্চয় সফল হ'ব। যেনেকৈ আমি শচীন তেণ্ডুলকাৰ, এতিয়া আমি আৰ্জেণ্টিনাৰ লিঅ'নেল মেছি, ৰনাল্ডো, এই ধৰণে আমি নামবিলাক লওঁ। তেওঁলোকৰ নামবিলাক কিয় ইমান জনপ্ৰিয়? সেইটোৱে কথা। যদি এই ধৰণে আমাৰ ইয়াৰ পৰা যদি ল'ৰা ছোৱালী এনে আগবাঢ়ি যায়, অকল চামতা অঞ্চল বুলিয়ে নহয়, যিকোনো ঠাইৰ হ'ব পাৰে, আগবাঢ়ি যাব লাগে, সেইটোৱে কথা। যদি আপোনালোকৰ ল'ৰা ছোৱালী আগ্ৰহী, নিশ্চয় ইয়াত আহিব ষ্টেডিয়ামত, তাৰে মেইন প্ৰশিক্ষকক লগ কৰিব, নাম ভৰ্তি কৰিব। ভৰ্তি মাচুল চাগে বেছি নহয়, আহিব।